নমস্কাৰ বন্ধু বান্ধৱীসকল। তো অসমৰ কাৰণে এখন গুড নিউজ হয়। তো অসমত কি কৰি আছে, টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি ছেটআপ হ'ব কেইদিনমান পিছত উইথ কেপাচিটি 48 মিলিয়ন চিপছ পাৰ ডে। 48 মিলিয়ন চিপছ পাৰ ডে অসমত প্ৰডিউচ কৰিব। দ্য ফেচিলিটি ইজ বিং বিল্ড 27 crore, 27,000 কোটি টকাৰ এইটো এটা ইনভেষ্টমেণ্ট হয় অসমৰ কাৰণে। ইয়াতে বহুত জব জেনেৰেট হ'ব আৰু এই ইনভেষ্টমেণ্টটো কৰি আছে টাটাই। সো ইয়াতে টোটেলি মেনশ্যন আছে যে টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি 27 crore ছেমি কণ্ডাক্টৰ মৰিগাঁৱত এছেম্বল কৰিব, মৰিগাঁৱত মেনুফেকচাৰিং প্লেণ্ট বহাব। লগতে এইটো মুম্বাই বেছড GC পাৱাৰ ছেমি কণ্ডাক্টৰতো মুম্বাইতো এটা টাটা ইনভেষ্ট কৰিব আৰু গুজৰাটতো ইনভেষ্ট কৰিব। তো আমাৰ অসমৰ কাৰণে এইটো এটা গল্ডেন অপৰচুনিটি হয়, মানে বহুত জব জেনেৰেট হ'ব এই ছেমি কণ্ডাক্টটো মৰিগাঁৱত স্থাপন হোৱাৰ লগে লগে। চ' চাওক, ইয়াতে আপোনাৰ বিজনেছ ষ্টেণ্ডাৰ্ড এটা ডাঙৰ নিউজ আৰ্টিকেলছ হয়, ডাঙৰ নিউজ চেনেল হয়, যাৰ আৰ্টিকেলত দিছে যে টাটা ছেমি কণ্ডাক্টৰ ইউনিট আছাম উইড বি গেম চেঞ্জাৰ ফৰ নৰ্থ ইষ্ট CM হিমন্ত বিশ্ব শৰ্মা। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে এটা গেম চেঞ্জাৰ হয়। আছাম চিফ মিনিষ্টাৰ বিশ্ব শৰ্মা 27 crore ছেমি কণ্ডাক্টৰ প্লেণ্ট এপ্ৰুভ ষ্টেট কেবিনেট টিউজডে উইল বি গেম চেঞ্জাৰ্ছ দ্য ইকনমি এণ্ড এ নৰ্থ ইষ্ট ৰিজন। নৰ্থ ইষ্ট ৰিজনৰ কাৰণে এটা গেম চেঞ্জাৰ্ছ হয়, কাৰণ ইয়াতে 27 crore rupees ইনভেষ্টমেণ্ট হ'ব আৰু বহুত জব জেনেৰেটেড হ'ব। দিছ ইউনিয়ন কেবিনেট ছেটিং ছেমি কণ্ডাক্টৰ মেকিং ইউনিট ইনভেষ্টমেণ্ট 1.26 lakh crore attempts India's defense imports requirement chips which one will be in Assam। ইণ্ডিয়াত যিবিলাক চিপছ ইম্পৰ্ট হয়, আমাৰ অসমতো এতিয়া এইবিলাক চিপছ মেনুফেকচাৰ হ'ব। ইট উইল বি 48 মিলিয়ন চিপছ পাৰ ডে অট'মেটিভ ইলেক্ট্ৰিক ভেহিকেল কনজিউমাৰ ইলেক্ট্ৰনিক্স টেলিকম মোবাইলছ। তো অসমত যিবিলাক 48 মিলিয়ন চিপছ পাৰ ডে যিটো মেনুফেকচাৰ হ'ব, এইবিলাক ইলেক্ট্ৰিক ভেহিকেলৰ কাৰণে কনজিউমাৰ এণ্ড ইলেক্ট্ৰনিক্স টেলিকম মোবাইল ফোনতে এই চিপছকেইটা ব্যৱহাৰ হ'ব। তো এইটো অসমৰ কাৰণে এটা গ্ৰেট নিউজ হয়। চ' এইটোৰ কাৰণে অসমত বহুত ধৰণৰ জব ক্ৰিয়েট হ'ব আৰু অসমৰ ডেভেলপমেণ্টৰ গ্ৰ'থৰ কাৰণে বহুত ভাল হ'ব, যিটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফলাফলত অসমত আহি আছে। চ' ইয়াতে আৰু এটা বস্তু মেনশ্যন কৰিছে যে পিপল উইল ৰিমেইন এণ্টায়াৰ গ্ৰেটফুল অনাৰেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী গিভিং দ্য ষ্টেট 27 crore ছেমি কণ্ডাক্টৰ প্লেন। মানে নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ পৰ্যবেক্ষণত এই ছেমি কণ্ডাক্টৰটো অসমত আহিছে। চ' এইটো এটা গ্ৰেট নিউজ হয় যে অসমত ইমান ডাঙৰ এটা ইনভেষ্টমেণ্ট আহিছে। দ্য টাটা গ্ৰুপ হিউজ ফেইথ ইনভেষ্টিং আছাম ফিউচাৰ দেয়াৰ ডিচিশ্যন এনকাৰেজ ছেভাৰেল আদাৰ ইনভেষ্টাৰ্ছ টু কাম আৱাৰ ষ্টেট। মানে ভৱিষ্যতত আৰু বহুত ধৰণৰ ইনভেষ্টাৰ টাটাক চাই আহিব পাৰে অসমত, আৰু অসমত অহাৰ কাৰণে এইটো খালি অসমৰ প্ৰফিট নহয়, গোটেই এণ্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে এইটো প্ৰফিট হ'ব, কাৰণ নৰ্থ ইষ্টৰ বহুত যুৱক যুৱতী আহি আমাৰ অসমত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব এই ছেমি কণ্ডাক্টৰত। আৰু এই ছেমি কণ্ডাক্টৰত আপোনাৰ যিবিলাক ৰিক্ৰুটমেণ্ট হয়, ইয়াতে ডাইৰেক্টলি ৰিক্ৰুটমেণ্ট হ'ব। চ' ৰিক্ৰুটমেণ্টকেইটাও আমি ক'ম। চ' ইয়াত ডাইৰেক্টলি কোৱা আছে যে মেনুফেকচাৰ প্লেণ্ট কমপ্লিট হোৱাৰ লগে লগে 20 to 22,000 জবছ ক্ৰিয়েট হ'ব, য'ত পূৰা অসম অল অভাৰ নৰ্থ ইষ্টত আপোনাৰ ৰিক্ৰুটমেণ্ট পাব ল'ৰা ছোৱালীকেইটা। তো অসমৰ কাৰণে এইটো অসমৰ ইকনমিৰ কাৰণে বহুত ডাঙৰ ভাল খবৰ এটা যে অসমত ইমান জব ক্ৰিয়েট হ'ব। চ' আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা আগন্তুক ভিডিঅ' চাবলৈ। থেংক ইউ, ধন্যবাদ, সুখী থাকক, বাই বাই।